ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বশিষ্ঠ মন্দিৰলৈ ফুৰিব আহিলোঁ আবেলি সময়ত। আবেলিৰ পৰিৱেশটো বৰ ধুনীয়া লাগিল। মানুহ খুব ভাল পাইছে, বান্দৰ দেখা পাইছে ইয়াতে। পড়ে যাবা পড়ে যাবা ল চিৰিৰ ওপৰতো পানী আহি গৈছিল চাগে, সেইকাৰণে এইফালে বোকা হৈছে ইমান। এতিয়া কাৰণে পানীখিনি অলপ লেতেৰা হ'ল এতিয়া, নহ'লেতো বহুত চাফাই পানীখিনি এনেই। সেইফালে লেফ্ট চাইডে যে গাড়ীখন গৈ আছে সেইফালে যাব পাৰি, সেইফালে গণেশ মন্দিৰ আছে, সেইফালে গৈ আৰু বেছি ভাল লাগে। বৰষুণৰ পানীটোৰ লগত নামি আহে নহয় মাটিবিলাক, সেইকাৰণে ৰঙা হৈছে পানীটো।
আমাৰ মামুই চিৰি বগাইছে চাওক আহা আহা মামু আবেলি টাইমত আৰু বেছি ভাল লগা পৰিৱেশটো পানীখিনি অলপ চাফা হ'লেতো আৰু ধুনীয়া লগা হ'লে মন্দিৰৰ অলপ ৰিপেয়াৰিঙৰ কাম চলি থকাৰ কাৰণে এতিয়া পূজা অৰ্চনাখিনি বাহিৰতে কৰি আছে বৰ্তমান প্ৰায় আন্ধাৰে হৈ আহিল আৰু ইমান ধুনীয়া পৰিৱেশ আহিলে যাবই মন নাযায় মামুৰ ভাগৰ লাগিছে বোলে বহিছে অলপ মামু তো ভিডিঅ'টো এতিয়া ইয়াতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো প্লিজ প্লিজ প্লিজ